আজি আমি এটা বিশেষ ঘৰত উপস্থিত আছোঁ কি উপহাৰ কুপনৰ খেল আছিল পূব চামথাই বাৰবি ব্ৰহ্ম মছজিদ নিৰ্মাণ সাহায্য যি উপহাৰ কুপনৰ খেল আছিল 7 নম্বৰ প্ৰাইজ 7 নম্বৰ যিখন উপহাৰ আছিল সেই উপহাৰখন সেই ভাইটি পাইছে তেওঁ ছাত্ৰ অৱস্থাত এতিয়া বৰ্তমান স্কুল পঢ়ি আছে আৰু এই ভাইটিজনৰ নাম হ'ল অমিত বসুমতাৰী আৰু এই ভাইটিজন হিন্দী আৰু অসমীয়া ভাষা ভালকৈ নাজানে বড়ো মিডিয়ামত পঢ়ে এই ঘৰৰ পৰিৱেশটো অলপ সামগ্ৰিক পৰিৱেশটো দেখাৰ কাৰণে অলপ চেষ্টা কৰিব আমাৰ কেমেৰা পাৰ্চন দেখাৰ কাৰণে চেষ্টা কৰিব আৰু এই অমিত বসুমতাৰী এই উপহাৰ কুপনখন ক'ৰ পৰা ক্ৰয় কৰিছিল কেনেকৈ কৰিছিল অমিত বসুমতাৰীৰ পৰা অলপ সবিশেষ জানিম তুমি টিকট চোক কিনিলা তুমি অফলাইনৰ পৰা লৈছিলা নে কাউণ্টাৰৰ পৰা লৈছিলা তুমি অফলাইনত লৈছে মই কেইটা লৈছিলা তুমি দুটা না এতিয়া মনৰ ফিলিংছটো অনুভৱটো কেনেকুৱা হৈ আছে ভালে আছে বহুত ভাল পাইছে না এতিয়া তুমি আকৌ এতিয়া পইচা ল'বা না তুমি গাড়ী ল'বা এতিয়াতো গাড়ী লোৱা কি কৰিবি ষ্টুডেণ্ট পইচাটো কামত আহিব না পইচা ল'লে এইকাৰণে তাৰমানে ভাইটিজনৰ তাৰমানে পৰিয়ালৰ বেকগ্ৰাউণ্ডটো সিমান ভাল নহয় আপোনালোকে সকলোখিনি চাই আছে এই ভাইটিজন এতিয়া পইচা ল'ব 7 নম্বৰ যিখন উপহাৰ আছিল পইচা ল'ব এতিয়া গাড়ীখন নলয় তে আপোনালোকে যদি আমাৰ আহি থকা যি উপহাৰ কুপনৰ খেল আহি আছে বঙাইগাঁৱত বৃহৎ উপহাৰ কুপনৰ খেল আহি আছে যদি আপোনালোকৰ উপহাৰ কুপন লাগে আমাৰ স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰিব আৰু এই ভাইটি অমিত বসুমতাৰীৰ কাৰণে সকলোৱে আশীৰ্বাদ কৰিব